বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যে 2026 চনৰ অম্বুবাচী মেলাৰ সঠিক সময়সূচী কি বা কিমান তাৰিখে এই অম্বুবাচী আৰম্ভ হ'ব আৰু কিমান তাৰিখে শেষ হ'ব লগতে এই সময়ছোৱাৰ ভিতৰত কি কৰিব লাগে বা কি কৰিব নালাগে সেই সম্পৰ্কে কিছু কথা কম বন্ধুসকল পূবৰ কুম্ভ মেলা বুলি জনাজাত এই অম্বুবাচী মেলা মা কামাখ্যাৰ ধামত প্ৰতি বছৰে উদযাপন কৰা হয় এই সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত কামাখ্যা ধামত উপস্থিত হয় আৰু মা কামাখ্যাৰ আশীৰ্বাদ তথা কৃপা লাভ কৰে বন্ধুসকল এই বছৰ অম্বুবাচী আৰম্ভ হ'ব 22 জুন 7 আহাৰ সোমবাৰে ৰাতি 9:10 পৰা আৰু নিবৃত্তি হ'ব অৰ্থাৎ শেষ হ'ব 26 জুন 11 আহাৰ শুক্ৰবাৰে দিনৰ 9:33 বন্ধুসকল এই সময়ছোৱাত মন্দিৰৰ দুৱাৰ বন্ধ থাকে এই সময়ছোৱাৰ ভিতৰত আমি কিছুমান নীতি নিয়ম মানি চলিব লাগে যেনে এই কেইদিন মন্দিৰত প্ৰৱেশ কৰিব নালাগে বা ভগৱানৰ মূৰ্তি ছবি ইত্যাদি আমি স্পৰ্শ কৰিব নালাগে লগতে মাংগলিক কাৰ্যসমূহ কৰাৰ পৰা বিৰত থাকিব লাগে ইয়াৰ সলনি আমি ঘৰতেই এই সময়ছোৱাৰ ভিতৰত মন্ত্ৰ জপ কৰিব লাগে বা ধ্যান ইত্যাদি কৰিব লাগে নেক্সট এই 4 দিন পাৰিলে সম্পূৰ্ণ সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে অৰ্থাৎ আমিষ আহাৰ বৰ্জন কৰিব লাগে পাৰিলে ফলাহাৰ কৰি থাকিব লাগে বিশেষকৈ বিধৱা মহিলাসকলে পাৰিলে এই কেইদিন ফলমূল খাই বা বুট মুগ ইত্যাদি খাই থাকিব লাগে তেওঁলোকে জুইত ব্যৱহাৰ কৰা খাদ্য খাব নালাগে বা খাদ্য বনাব নালাগে ইয়াৰ লগতে যিসকল লোকৰ পিতৃ মাতৃ ঢুকুৱাৰ এবছৰ হোৱা নাই তেওঁলোকেও এইদৰে নিয়মসমূহ পালন কৰিব লাগে অৰ্থাৎ তেওঁলোকেও এই 4 দিন ভাত খাব নালাগে বা গুৰু আহাৰ গ্ৰহণ কৰিব নালাগে অকল ফল-মূল বুট মাহ ইত্যাদি খাই থাকিব লাগে যদিহে সম্ভৱ হয় নেক্সট মন কৰিব এই কেইদিনৰ ভিতৰত মাটি খান্দিব নালাগে বুলি কোৱা হৈছে পথাৰত হাল বোৱাটো নিষিদ্ধ খেতিৰ কাম কৰিব নালাগে বা খেতিৰ কাম আৰম্ভ কৰিব নালাগে বা গছ পুলিও ৰুব নালাগে বুলি কোৱা হয় নেক্সট বন্ধুসকল এই কেইদিন গছ কটা বা গাঁত খন্দা ইত্যাদি কাম কৰিব নালাগে নেক্সট বন্ধুসকল মন কৰিব এই কেইদিনৰ ভিতৰত নতুন কাপোৰ বা অন্য তেনেধৰণৰ সামগ্ৰী যেনে গাড়ী মটৰ ইত্যাদি পাৰিলে ক্ৰয় কৰিব নালাগে বুলি কোৱা হৈছে বন্ধুসকল ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ নীতি নিয়ম পালন কৰা দেখা যায় যদিহে এই 4 দিনৰ ভিতৰত দুগ্ধ পান কৰা হয় অৰ্থাৎ যদিহে গাখীৰ খোৱা হয় তেন্তে সৰ্পৰ ভয় আঁতৰ হয় বুলি কোৱা হয় লগতে ঠাই বিশেষে এই অম্বুবাচী আৰম্ভ হোৱাৰ আগতে মন্দিৰৰ দেৱ দেৱীক ৰঙা কাপোৰেৰে ঢাকি থোৱাৰো এটা নিয়ম আছে বন্ধুসকল আপোনালোকে ইচ্ছা কৰিলে এই নিয়মসমূহ পালন কৰিব আপোনালোকে নিশ্চয় গম পালে যে এই 4 দিনৰ ভিতৰত আমি কোনবোৰ কাম কৰিব নালাগে বা কোনবোৰ কাম কৰিব লাগে সেই সম্পৰ্কে আপোনালোকে নিশ্চয় গম পালে বন্ধুসকল নিবৃত্তিৰ দিনা অৰ্থাৎ সমাপ্ত হোৱাৰ সময়ৰ পাছত আপোনালোকে ঘৰ দুৱাৰ সাফ কৰি মন্দিৰ সাফ কৰি পূজা অৰ্চনা কৰি ব্ৰত ভংগ কৰিব পাৰে বন্ধুসকল আশা কৰিলোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা 2026 চনৰ অম্বুবাচীৰ সঠিক সময়সূচী জানিব পাৰিলে লগতে এই দিনকেইটাৰ ভিতৰত আমি কোনবোৰ কাম কৰিব লাগে বা কোনবোৰ কাম কৰিব নালাগে সেই সম্পৰ্কে গম পালে যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰক জয় মা কামাখ্যা বুলি কমেণ্ট কৰক লগতে আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ